কি খবৰ সকলোৰে ভালে মই একদম মজা ঘৰতে আছোঁ তাকে এতিয়াতো ওলাই যাব নোৱাৰে ক'তো গোটেইখন লকডাউন হৈ আছে কেতিয়ালৈকে খোলে কোনো নিৰ্দিষ্টটো সময়সীমা নাই ডেইলি পেচেণ্ট বাঢ়িয়ে গৈ আছে তাকে আৰু কণ্টেণ্ট ভাল নাই সিমান ঘৰতে আজি ফুড ব্লগ এটাকে দিওঁ বুলি ভাবিলোঁ তাকে আশা কৰোঁ আপোনালোকে ভাল পাব শেষলৈকে চাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ইমানে আৰু ঠিক আছে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ পেষ্টটো আমাৰ হৈ গৈছে আদা নহৰু বিলাহী ইলাচি এইখিনি সকলোখিনি দি আমি পেষ্টটো গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এতিয়া আলুখিনি দি অলপ লৰাই দিছোঁ আপোনালোকে জানেই আৰু হ'লেও এনেই কণ্টেণ্ট এটা উলিয়াই দি দিছোঁ আৰু ভিডিঅ' এটা চাই থাকক এইখিনি আমি লৰাই দিছোঁ অলপ টাইম লৰোৱাৰ পিছত এইখিনি অলপ ঢাকি দিম চাই থাকক আপোনালোকে লাষ্টলৈকে মাংসটো বৰ্তমান ঢাকি থৈ আহিলোঁ তেতিয়ালৈকে আপোনালোকে কেইটামান চিনেমেটিক শ্বট এনজয় কৰক